Hello friends, welcome to my channel. আজি আপোনালোকৰ ওচৰত লৈ আহিছো বৰপিঠা বনোৱা এটা ৰেচিপি। এই পিঠাটো বনাবৰ কাৰণে কি ইনগ্ৰেডিয়েন্ট লাগে সেইখিনি মই এই চৰিয়াটোত মিক্স কৰি থৈছো। সেইখিনি হ'ল পিঠাগুৰি, মিঠৈ, এমুঠিমান আটা নহলে ময়দা আৰু অলপমান পানী। মিঠৈখিনি গলাই লৈ তাৰ পিছত ইয়াত মিলাই লোৱা হৈছে আৰু আটাখিনি লগতে দি পেলাই মিলাই লৈ এই মিশ্ৰণটো তৈয়াৰ কৰা হৈছে। ইফালে কেৰাহীত তেল গৰম হ'বলৈ দিয়া হৈছে। ভালকৈ আমি যিমান পাৰো মিহি কৰি ল'ব লাগিব। ইয়াত গুটি গুটি থাকিলে পিঠাখিনি দেখিবলৈ ভাল নহয়, নিমজ নহ'ব। সেইকাৰণে যিমান পাৰে ধুনীয়াকৈ মিশ্ৰণটো নিমজ হোৱালৈকে মিলাই থাকিব লাগে। বেছি ডাঠ যেন হোৱা লাগিলে ইয়াত অলপ পানী মিলাই ল'ব লাগে। এইফালে কেৰাহীত ৰিফাইন অইল গৰম হ'বলৈ দিয়া হৈছে। এতিয়া এটা এটাকৈ এতিয়া আমি এটা এটাকৈ এনেকৈ পিঠাবোৰ বনাই যাম। এটা কাপৰ সহায়েৰে আমি কেৰাহীত দি দিছো আৰু লাহে লাহে হাতেৰে তেলখিনি চাৰিওফালৰ পৰা দি যাম। জুইটো খুব বেছিকৈ দি দিব নালাগে, নহ'লে কি হ'ব, বাহিৰখিনি ফুলি যোৱা নিচিনা হ'ব আৰু ভিতৰখিনি ভালকৈ নিসিজিব। গতিকে আমি মিডিয়াম ফ্লেমত ৰাখি পিঠাবোৰ বনাব লাগিব। চাইডত যিবোৰ পিঠাগুৰি ওলাই যায় সেইখিনি আমি পেলাই থাকিব লাগিব, নহ'লে পিঠাবিলাকত লাগি ধৰিব আৰু দেখিবলৈও ভাল নহ'ব। এইধৰণে আমি এটা এটাকৈ পিঠাবোৰ বনাই যাম আৰু এখন পেপাৰ দি পেলাই আমি পিঠাবোৰ তাত ৰাখি গৈছো যাতে তেলবিলাক পেপাৰলৈ গুচি যায় নিউজ পেপাৰলৈ। এতিয়া আকৌ এটা কাপত আমি অলপ মিশ্ৰণ লৈ কেৰাহীত দি দিছো। খুব বেছিকৈ মিশ্ৰণটো দিব নালাগে, নহ'লে বৰ ডাঙৰ হৈ যাব পিঠাবিলাক আৰু খাবলৈ মানুহে ভাল নাপাব বেছি ডাঙৰ হ'লে। সেয়েহে এটা নিৰ্দিষ্ট জোখত আমি মিশ্ৰণ দিব লাগিব। জুইটো আমি চাই থাকিব লাগিব মাজে মাজে যে বেছি হৈ গৈছে নেকি, আৰু কমি গ'লে অকণমান বঢ়াই দিব লাগিব, নহ'লে বেছি হৈ গ'লে আমি আকৌ কমাই দিব লাগিব, নহ'লে আমাৰ পিঠাবিলাক জ্বলি যাব আৰু ভিতৰি কেঁচা হৈ থাকিব। এই পিঠাটো অসমত তেলপিঠা বুলিও কয় কিছুমান লোকে, আমি কিন্তু বৰপিঠা বুলিহে কওঁ। তেলত ভজা হয় কাৰণে হয়তো এই পিঠাটোক তেলপিঠা বুলি কয় মানুহে। দেখিবলৈ খুবেই ধুনীয়া হয়, চাহৰ লগত খাবলৈ খুবেই ভাল হয়। আপোনালোকে এনেকৈ এবাৰ বিহুত বনাওক আৰু আলহীক দিয়ক। সকলো অসমীয়া মানুহে বিহুত বৰপিঠা বা তেলপিঠা বনায়। সকলোৱে ৰেচিপিটো জানেই, তথাপি মই আজি এইটো ৰেচিপি বিহু বুলি দেখুৱালো। আশা কৰোঁ আপোনালোকে যদি এই ভিডিঅ'টো ভাল লাগে তেনেহ'লে লাইক কৰিব আৰু মোৰ চেনেলটোৰ নাম ছানশ্বাইন ব্লগ, ছাবস্ক্ৰাইব কৰি দিব চেনেলটো আৰু কাষত থকা বেল আইকনটো টিপি দিব। তেতিয়া আপোনালোকে মোৰ ভিডিঅ'ৰ নটিফিকেশ্যনবিলাক পাই থাকিব। আগলৈ এনেকুৱা নতুন নতুন ৰেচিপি চাবৰ বাবে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। আজিলৈ আহিছোঁ।
Thank you.